এই দৃশ্যলৈ মন কৰক, কিদৰে চলে বিদ্যুৎ সেৱা। এক কথাত ক'বলৈ গ'লে বিদ্যুৎ বিভাগৰ চমৎকাৰ বুলি ক'ব পৰা যায়। এইদৰে বিদ্যুতৰ পকী খুঁটাৰ পৰা বঞ্চিত হৈ থাকি বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ কৰিব লগা হৈছে ধূপধৰাস্থিত বৈদ্যুতিক উপসংমণ্ডলৰ অধীনৰ কোঠাগুঠি বাপুজী নগৰ নৱপুৰৰ কেইবাটাও পৰিয়ালে। এই বিষয়ে তেওঁলোকে ইতিমধ্যে উক্ত সংমণ্ডল কাৰ্যালয়ত আবেদন জনাইছে যদিও কোনো সুফল পোৱা নাই বুলি জানিব দিছে। উল্লেখ কৰিব পাৰি যে যি সময়ত জনতাই 4G সেৱা উপভোগ কৰিছে তেনে সময়ত এনেবোৰ দৃশ্যই প্ৰকৃততে কি সূচাইছে। বিষয়টোৰ প্ৰতি বিভাগে অলপ দৃষ্টি নিক্ষেপ কৰক, কিয়নো দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি যিদৰে তেওঁলোকে বাঁহৰ খুঁটাৰে বিপদজনকভাৱে বিদ্যুৎ সংযোগ কৰিছে সেয়া অতিকৈ ভয়ানক। ৰিপৰ্ট বিআৰ নিউজ, ধূপধাৰা, গোৱালপাৰা।